নমস্কাৰ বন্ধুসকল, মই ভাতকেইটা খাব লৈছোঁ এতিয়া। আজি ৰাতি হ'ল, দিনত মই থাকিব নোৱাৰিলোঁ। এফালে গৈছিলোঁ, এতিয়া ভাত খাব লৈছোঁ। এয়া কৈৰাং মাছ বুলি কয় এইটো। কৈৰাং মাছ আৰু বেঙেনা মছলা দি বনাইছোঁ, ঘৰত বনোৱা মছলা। লাই শাকৰ আৰু ব্ৰইলাৰ মাংস ভাজি, মাছ ফ্ৰাই। এতিয়া মই খাওঁ, আপোনালোকেও মোৰ ভিডিঅ'টো চাই এনজয় কৰি খাই থাকক। ভিডিঅ'টো মই দিনতে বনাওঁ। আজি এঘৰত ওচৰতে সকাম এখন আছিলে, তালৈ যোৱাৰ কাৰণে মানে দিনত বনাব নোৱাৰিলোঁ। আজি ভাত খোৱা নহ'ল ঘৰত, তাতে আৰু ভোজ ভাত দিলে খাই আহিলোঁ। কৃষ্ণ। ৰাতি বনোৱা কাৰণে অকণমান কোৱালিটিটো ভিডিঅ' ভাল নহ'বও পাৰে, আপোনালোকে চাই অসন্তোষ নকৰিব। সেইটো লাই শাকৰ ভাজি, কৈৰাং মাছ, কেঁচা জলকীয়া, ভোট জলকীয়া পাবলৈ নাইকিয়া হ'ল। মোৰ নাতিটো ৰৈ আছিলে, আজি সকামলৈ গ'লো। তাৰ আজি বৰ আশা থাকিলে, ভিডিঅ' বনাম বুলি। এই 7টা বজালৈকে থাকিলে আৰু, সৰু ল'ৰা যে টোপনি গ'ল, তাৰ আশা থাকি গ'ল। আকৌ কাইলৈ তাই সৈতে বনাব লাগিব। সেইটো মোৰ ডাঙৰ নাতি, ডাঙৰ ল'ৰাটোৰ ডাঙৰ নাতি। সৰু ল'ৰা যে শুই গ'ল। মই এইভাগে ভাত খোৱাৰ কাৰণে এজনে মোক কমেণ্টৰ ৰাৱণ বুলি কৈছে। যে যেনেকে কি কয় কৈ থাকক আৰু, মই খোৱা মানুহ খামেই আৰু, নহয় জানো? কৃষ্ণ। ফ্ৰাই মাছতকৈ মই বেঙেনাৰে মাছটো বেছি ভাল পাইছোঁ।
এইটো কুৱাং মাছ বুলি কয়, কিন্তু বৰ ধুনীয়া সোৱাদ। এইটো সাগৰৰ মাছ। আপোনালোকে যদি নাই খোৱা এবাৰ খাই চাব, বহুত সোৱাদ। এইটো মাছ খালে ইলিছ মাছ খাব লগা নাই, ইমানে টেষ্টি। মই নিজে মাছৰ বেপাৰী হয়। সকলো মাছৰে টেষ্ট জানো মই।